Hello guys, Nilu Vlogs লৈ পুনৰবাৰ আপোনালোকক আন এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া ৰাতিপুৱা 10 বাজিছে। মই এয়া কাপ কেক বনাব ওলাইছোঁ। মই এইটো চুজিৰে বনাম। এইখিনি মই মিশ্ৰণখিনি কৰা আপোনালোকক নেদেখুৱালোঁ কাৰণ আগতেও দিয়া আছে। এয়ে সজোৱাখিনিয়ে দেখুৱাই আছোঁ, চিম্পুলকৈ সজাম। গতিকে চাই থাকক মই আজি গোটেই দিন কি বনাওঁ তাকে থুলমূলকৈ আপোনালোকক দেখুৱাম। যিবিলাক ৰেচিপি দিয়া আছে সেইবিলাক মই আপোনালোকক ভালকৈ নেদেখুৱাওঁ, এনেই থুলমূলকৈ দেখাই থাকিম। গতিকে শেষলৈ মোৰ ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন যিসকলে চাই আছে প্লিজ আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। গতিকে চাই থাকক। এয়া কাপ কেক হৈ গৈছে, দেখিছেনে? এইটো খাবলৈ খুব টেষ্টি হয়, ছফ্ট হয়। আৰু এইটোও বনাইছোঁ মই, এইটোও চুজিৰে বনাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এতিয়া ঠাণ্ডাও হৈ গৈছে, মই ইয়াৰ পৰা লাহে লাহে ওলাই দিছোঁ। এয়া হৈ গৈছে, দেখিছেনে? এতিয়া আমি চাহ খাম। চাহ খোৱানো আৰু কি দেখাম আপোনালোকক, পিছত লগ পাই আছোঁ। চাহ খোৱা হৈ গ'ল। এতিয়া মই চিকেন বিৰিয়ানী বনাই আছোঁ। তাৰ বাবে পিঁয়াজ কাটিছোঁ, এনেকৈ ফ্ৰাই কৰি লৈছোঁ আৰু চিকেন দি দিছোঁ। এইটো ৰেচিপিও দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে। আদা নহৰু পেষ্ট দি দিলোঁ, চাই থাকক। এতিয়া মই চকলেট কেক বনাম। আনপিনে মোৰ চিকেন বিৰিয়ানীখিনিও হৈ আছে। চকলেট কেক বনোৱাৰ কাৰণে মই ৰেডি কৰি আছোঁ। চিকেন বিৰিয়ানীখিনি হৈ গৈছে। এতিয়া মই প্লেট এখনত দি আছোঁ, কাৰণ এজনক খাবলৈকে দিম।
এয়া মই পালেং শাক লৈছোঁ পালেং শাকখিনি ধুনীয়াকৈ মই বাছি চাফা কৰি লৈছোঁ এতিয়া এইখিনি মই ধুই ল'ম পালেং শাকখিনি বইল কৰাৰ কাৰণে মই প্ৰথমতে গেছটো অন কৰি ইয়াত পানী দিছোঁ পানীখিনি অকণমান উতলিব দিম তাৰপিছত মই শাকখিনি পালেং শাকখিনি বইল হৈ গ'ল এতিয়া মই ইয়াৰে পানীখিনি পেলাই দিম আৰু অকণমান ঠাণ্ডা কৰি এইখিনিৰে মই পেষ্ট বনাই ল'ম পালেং শাকৰ পেষ্টখিনিও হৈ গৈছে এতিয়া বাউল এটা লৈছোঁ তাত মই আটা লৈছোঁ আৰু লগতে বেচন দি দিছোঁ অকণমান মানে আধা কাপ হ'ব আৰু ইয়াত আজৱাইন দিছোঁ মই অকণমান এইখিনিও দি পেলাই আৰু সোৱাদ অনুযায়ী নিমখ দি মই ভালকৈ আটাখিনি মুঠি এটা বনাই ল'ম আৰু লগতে অকণমান মই বেকিং সোডা দি দিছোঁ এইটো অপশ্যনেল হয় মই দি দিছোঁ পালেং শাকেৰে বনোৱা পৰঠা মোৰ হৈ গ'ল এতিয়া ডিনাৰৰ কাৰণে মই ভাত পাতি দিম প্ৰথমতে গেছটো অন কৰি দিছোঁ আৰু মই ভাত পাতি দিছোঁ এয়া মই ৰৌ মাছ বনাইছিলোঁ
দিনতে, কাৰণ আপোনালোকক ৰেচিপিটো নেদেখুৱালোঁ, কাৰণ আগতেও দিয়া আছে মোৰ ৰেচিপি। সেইখিনি তাৰে অকণমান ৰৈছে, এইখিনি গৰম কৰি দিলোঁ। আৰু এতিয়া মই ভাত পাতি দিছোঁ আৰু দালি বনাই আছোঁ। এইটোনো কি দেখাম আপোনালোকক, দালি ৰেচিপি সেইকাৰণে দেখুওৱা নাই। আৰু আনপিনে মই মাটন বনাই আছোঁ। মই অভেনত দিছোঁ, মোৰ অভেনত মাটন কাৰী হৈ আছে, আপোনালোকক দেখুৱাই দিম। এয়া আমাৰ মাটন কাৰী হৈ গৈছে। এয়া ভাত হৈ গৈছে, চিটি লগাইছে। মই এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ মাটন কাৰী হৈ গৈছে। এইপিনে দালি আৰু অকণমান মাছৰ কাৰী আছিলে। আজি ডিনাৰত এয়াই। দাইল, মাটন কাৰী, ভাত, মাছৰ ৰেচিপি। ব'লক তেতিয়াহ'লে এতিয়া ভাত খাওঁ। ৰাতি এতিয়া 10:20 বাজিছে। ভাত খাওঁ তেতিয়াহ'লে। আপোনালোকেও কেইটাত ভাত খাই নাজানো, আমি কিন্তু 10:30, 10:20 তেনেকুৱা সময়তে খাওঁ। গতিকে আৰম্ভ কৰি দিওঁ। গুড নাইট। আজি মই ইয়াতে ব্লগটো শেষ কৰিছোঁ।